জ্যেষ্ঠ সমাজকৰ্মী মৃদুল দত্ত ছাৰ আমি তেখেতকো মঞ্চলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্পাদক GDS মৃদুল দত্ত ছাৰ আৰু ডক্টৰ অনন্ত বৰুৱা অনুষ্ঠিত হোৱা এই মৰ্নিং ষ্টাৰ ক্লাবে অনুষ্ঠিত কৰা খেলখনত আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সঞ্জীৱ চাংমাই ডাঙৰীয়া, মৃদুল দত্ত ডাঙৰীয়া, ইছাদ হুছেইন ডাঙৰীয়া, অনন্ত বৰুৱা ডাঙৰীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকল, সাংবাদিকসকল, খেলুৱৈসকল, খেল পৰিচালকসকল আৰু বৃহৎ সংখ্যক উপস্থিত খেলপ্ৰেমী ৰাইজ আৰু লগতে শুভাকাংক্ষীসকল এটা সুন্দৰ বিকেট মাতে আহি খেলিবি দেই বিকেট মাতে বঢ়িয়া থাকে সব নিজৰ কথা ডিপেন্ড মই পাইম না তাত সুবিধা হৈছে অকণমান আপোনাৰ খালী কৰিব নাহিব অলপ বহি দিয়ক নতুবা খালী কৰিব Sabos. একটা দিয়া রে মার রে ভাই মার আরে কিন্তু লাইট পোস্টত অন্যান্য বেল আদিত আপোনালোকে নুঠিব কিবা কাৰণত যদি লাইট অফ হয় কিমান অসুবিধা হ'ব পাৰে অলপ চিন্তা কৰক এনেকৈ এটা পৰিৱেশৰ মাজত যদি লাইট यार দিব পাৰে একদিনা খেল বলছি প্ৰথমতে মাৰি দিব লাগিছিল নোৱাৰ এতিয়া নোৱাৰ আৰু मार भाई आगे चल दे मजा चांस पाए बढ़िया पेड़ का तोड़ दिया काम मजा आगे मार
হুসেইন শ্রীযুত ৰামেশ্বৰ ওৰাং দিয়েছে আহি আমাৰ খেলত উপস্থিত হৈ তেখেতে খেল উপভোগ কৰাৰ লগতে ইয়াত সকলোখিনি নিৰীক্ষণ কৰি আছে। গতিকে এইটো পৰিৱেশ যে গঢ় লৈ উঠিছে এয়া কিন্তু নিৰ্দিষ্ট প্ৰয়োজন ব্যক্তিৰ নহয়, সকলো বৰজানবাসী ৰাইজ তথা এই অঞ্চলৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত হৈছে। কিন্তু গতিকে সকলোৰে সহযোগিতা আছে। বিশেষভাৱে আমি সাংবাদিক ভাই বন্ধুসকলৰ প্ৰচাৰ বাবে হয় ইয়াৰ প্ৰচাৰৰ কাৰণে আপোনালোকে যি চেষ্টা কৰিছে সেয়া কিন্তু অতুলনীয়। আৰু বহুনে আমাৰ নিউজ পেপাৰৰো সাংবাদিক আমাৰ মাৰপিট হ'ব ইয়াত বৰ ধুনীয়া দিয়া দেই, পাচিং ধুনীয়া দিয়া ওলাই যাব কৰ্ণৰ টিমটো এনেও হাৰি আছে। কিপাৰ মানে কি হয় সিহঁতে হেন মাৰি দিব নীলা আৰু গ'ল মাৰা হেঁতক চাৰিটা মাৰ গ'লে জিকে साइड किने का साइड पे जगह पे मार Hey!
Ini bola kan mistake করতে ইতিমধ্যে আমি সিদ্ধান্ত গতালো যে আজিৰ চূড়ান্ত খেলখন হেণ্ডু ৰেটিং বনাম নেগেটিভৰ মাজত আমি উপভোগ কৰিলোঁ। ইতিমধ্যে হেণ্ডু ৰেটিং FC-য়ে 2-1 গলত বিজয় লাভ কৰিছে। দৰ্শকৰ উৎসাহ উদ্দীপনা দেখি সঁচাকৈ Team of this tournament, Henderson TFC. Henderson FC. গ্রহণ করছে। চেক